এমচিএলএ হোৱাৰ পিছত আমাৰ মই প্ৰথমতে ধন্যবাদ দিম আমাৰ মুৰব্বী যে আমাৰ সন্মানীয় আমাৰ বিটিচিৰ চিফ হাগ্ৰা মহিলাৰ ডাঙৰীয়াক মই ধন্যবাদ দিছোঁ কাৰণ তেখেতে মোক নিজে কৈছিল যে তুমি ৱাৰ্ড মানে টাউনৰ মানে টাউন মিউনিচিপেল বৰ্ডৰ চেয়াৰমেনটো লোৱা কাৰণ এজন এমচিএলএ হৈ আছে আৰু টাউনটো লোৱা বুলি তেখেতে মোক এপ্ৰুভ দিছিলে তো সেইবাবে মই তেখেতৰ নিৰ্দেশ মৰ্মে আমি ল'লোঁ চেয়াৰমেন আজি শপত গ্ৰহণ হ'ল আৰু আজি মই নিজকে ভাগ্যৱান বুলি ভাবিছোঁ যে আমাৰ এই ভোটিং চেৰেমনিত আৰ্বান ডেভেলপমেণ্টৰ EM মই দেৱী ৰূপত পাইছোঁ বুলি ভাষণতো কৈছোঁ কাৰণ তেখেতৰ অবিহনে আমি টাউনখন কোনো ডেভেলপ কৰিব নোৱাৰে তেখেতে আজি নিজে আহি শপত গ্ৰহণ অনুষ্ঠানত ইমান সময় আমাক দিছে মই বহুত বহুত ধন্য হৈছোঁ আৰু মই তেখেতক আমাৰ টাউন আৰ্বান ডেভেলপমেণ্ট EM মনমোহন বাইদেউ মই বহুত বহুত ধন্যবাদ জনাইছোঁ যেহেতু টংলাখনত চাৰিটাকৈ ৱাৰ্ড আছে নতুনকৈ কি পৰিকল্পনা কৰিছে বিভিন্ন আমাৰ সমস্যা বহুত আছে মই ভাষণৰ মাজতে কৈছোঁ যে আমাৰ ইয়াতে ডাম্পিং গ্ৰাউণ্ডৰ 1 নম্বৰতে প্ৰব্লেম 3টা ডাম্পিং গ্ৰাউণ্ড আছে আমাৰ 3টা ডাম্পিং গ্ৰাউণ্ডত পেলালে মানে গোন্ধ আহে কিবা আহে ৰাইজৰ মাখি হয় কিবা হয় বহুত প্ৰব্লেম দ্বিতীয়টো হ'ল আমাৰ পাৰ্কিং ব্যৱস্থা নাই টাউনখন বিৰাট কনজেষ্টেড পপুলেশ্যন বহুত আছে পাৰ্কিং ব্যৱস্থাই নাই আমি যদি পাৰ্পল যেনেকুৱা গাড়ী ৰাখিব পাৰোঁ মানে এনেকৈ বনাব পাৰোঁ আমি চেষ্টা কৰিব লাগিব বৰদলৈ ভৱন আধৰুৱা হৈ আছে যোৱা BPF চৰকাৰ আমাৰ হাগ্ৰা মহিলা ডাঙৰীয়া থকা টাইমতে আৰম্ভ কৰিছিল কিন্তু যোৱা 5 বছৰত এইটো নালাৰিলে তাৰমানে সেইটো আমাৰ দুৰ্ভাগ্য যিটো আমাৰ ই যিকোনো সভা ফাংচন বা অনুষ্ঠান কৰিব লাগিলে আমাৰ জগোৱা নহয় তো আমি সেইবিলাক কৰিব লাগিব আৰু আমাৰ 4টা ৱাৰ্ডতো ড্ৰেইনৰ ব্যৱস্থা ভাল নহয় ৰাস্তা ব্যৱস্থা ভাল নহয় CC কেমেৰা ব্যৱস্থা নাই আমাৰ ইয়াতে যিকোনো মানে কি বুলি কয় অলপমান বৰষুণ দিলে আমি সন্মুখীন হ'ব লাগে ৰাস্তা ঘাটত তো সেইবিলাক আমি লাহে লাহে বাইদেউৰ অৱগত আজি ভাষণৰ মাজতে কৈছোঁ আৰু তেখেতে নিশ্চয় যি তেখেতে সপোন ৰচিছে BTCখন টাউনক লৈ তেখেতৰ যাতে সপোনটো মানে বাস্তৱৰ ৰূপায়ণ হয় আমি সেইমৰ্মে আমি কামটো কৰি যাম নতুন ৱাৰ্ডৰ কাৰণে কিবা পৰিকল্পনা কৰিছে যিহেতু যোৱা 5 বছৰৰ আমাৰ যি চৰকাৰ আছিলে তেখেতসকলে সেইটো কোনো গুৰুত্ব নিদিলে যাৰ বাবে সেইটো নহ'লে আমি এতিয়া এইটোকে আমি 1 নম্বৰৰ গুৰুত্ব লৈ আমি কাম কৰিম ৱাৰ্ড মানে আমাৰ এই অঞ্চলৰ কিছুমান গাঁও আছে যি গাঁওবিলাকে টাউনৰ কেৰেক্টাৰ যেনেকৈ আমাৰ মিলনপুৰে হওক কুকুৰাঘাটাই হওক নহয়নে টাউনৰ কেৰেক্টাৰ মানে এইটো কোনো মানে গাঁৱৰ কিবা নাই ৰাইজে খেতি বাতি নকৰে কোনো চাকৰিয়াল আছে কোনো ব্যৱসায় আছে তো সেইবিলাক আমি ৱাৰ্ডৰ সোমাম আৰু সেই অতিমধ্যে যোৱাবাৰে প্ৰপ'জাল দিয়া এটা 13টা ৱাৰ্ডৰ গেজেটেড হৈ আছে বুলি মোক জনাইছে আমি সেইবিলাক চাইকিনি আমি পৰিকল্পনা কৰিকিনি কেনেকৈ পাৰোঁ আমি ৱাৰ্ডটো এক্সটেনশ্যন কৰিম পাৰ্কৰ কথাটো কৈছিলোঁ সেইবিলাক আমি জেগাবিলাক চাইছোঁ পাৰ্ক বনোৱা আমাৰ টাউনৰে মই যোৱাবাৰে গম পাইছোঁ এই নঙাই নদীৰ পাৰত এটা জেগা আছে টাউন কমিটিৰ তাতে আমি বনাব পাৰোঁ নেকি এইটো আমি চাম চিলড্ৰেন পাৰ্ক আমাৰ এটাতো আছেই চিলড্ৰেন পাৰ্ক চিত্ৰনগৰত আছেই এইটো কেনেকৈ আৰু উন্নীতকৰণ কৰিব পাৰি আমাৰ সন্মানীয় স্পীকাৰ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াই 50 লাখ টকা দিছিল এইটো ধুনীয়াকৈ আমাৰ যিটো অল এজ মানে কিবা হয় তাতেও আছে এইখিনি যিটো তেখেতে সপোন ৰচিছে এইটো বহুত ভাল বুলি মই ভাবিছোঁ লাষ্ট এটা কুৱেশ্যন আছে টংলাৰ মাজেৰে নিৰ্মাণ কৰি থকা এটা ৰাস্তা হৈছে নাওকাটা টু বেংবাৰী ৰোড এই পথটো বৰ্তমান অনিয়মভাৱে নিৰ্মাণ কৰি থকা হৈছে আৰু চলি গ'লে কোনো ধৰণৰ পানীৰ ব্যৱস্থা কৰা নাই মই আজি আসনত শপত গ্ৰহণ লৈছোঁ এইটো পৰ্যায়ক্ৰমে মই চাই যাম যিমান পাৰোঁ এই টাউনখিনি সোনকালে বনাবলৈ মই অনুৰোধ জনাম যি কণ্ট্ৰেক্টৰে লৈছে এইটো বনাম আৰু মই ৰিচেণ্টলি আমাৰ টংলা অঞ্চলৰ যিমানখিনি আমাৰ বুদ্ধিজীৱী বুলি কয় ইণ্টেলেকচুৱেল তেখেতসকলক মাতিকিনি মই কথা পাতিম ব্যৱসায় সন্থাৰ লগত কথা পাতিম ৰিক্সা সন্থাৰ লগত কথা পাতিম গাড়ী সন্থাৰ লগত কথা পাতিম বজাৰ সন্থাৰ লগত কথা পাতিম সকলোৰ লগতে মই বহি জানুৱাৰীৰ ভিতৰত গোটেই কথা পাতি আমি টাউনখন কেনেকৈ উন্নতি কৰিব লাগে ৰাইজৰ পৰা গোটেই আমি লৈ কিনি EM মহোদয়াৰ ওচৰত আমি যাম আৰু টাউনখন কিবা এটা মানে চেঞ্জটো কৰিম আপোনালোকে দেখা পাব